নমস্কাৰ বন্ধুসকল, ডিজিটেল মনিটৰ অসম চেনেলৰ অন্য যি নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি জানিম কেনেদৰে আপুনি আপোনাৰ SBI নেট বেংকিঙৰ সহায়ত আপুনি নিজৰ লেনদেনৰ ষ্টেটমেণ্টসমূহ PDF আকাৰে ডাউনলোড কৰিব পাৰি নিজৰ মোবাইলতে চাব পাৰিব। বলক পলম নকৰাকৈ সোনকালে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। আৰু মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি দেখুৱাই দিছোঁ। ইয়াতে সাৰ্চ বাৰত মাৰি দিব লাগিব পোনপ্ৰথমে SBI পাৰ্চনেল বেংকিং। সাৰ্চ কৰাৰ পিছত এই পেজটো অ'পেন খাই যাব আৰু ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া পাৰ্চনেল বেংকিং অনলাইন SBI বুলি যিটো অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ইয়াত মই টেপ কৰি দিলোঁ। নেটৱৰ্ক ইছ্যুৰ বাবে অলপ সময় লৈ আছে। এই পেজটো এনেকুৱা ধৰণৰ অ'পেন হৈ যাব। এই পেজটো খোল খাই যাব আৰু আপুনি চিম্পলি খালি কণ্টিনিউ টু লগ ইন বুলি যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ইয়াতে ইউজাৰ নেম ইণ্টাৰনেট মোবাইল বেংকিঙৰ ইয়াতে ইউজাৰ নেমটো দিব লাগিব, ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু ইয়াতে তলত যিটো কেপচা দিয়া আছে এই কেপচা কোডটো মাৰি লগ ইন কৰিব লাগিব। মই এইখিনি ফিল কৰি আপোনালোকক দেখুৱাই দি আছোঁ। এতিয়া মোৰ ID পাছৱৰ্ডটো মৰাৰ পিছত কেপচাটো মৰা হৈ গ'ল আৰু এতিয়া মই লগ ইন বাটনত ক্লিক কৰি দিম। ইয়াৰ পিছত বন্ধুসকল, আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এখন OTP যাব আৰু সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিব লাগিব। মই এণ্টাৰ কৰিছোঁ। তাৰপিছতে OTPটো ক্লিক কৰি ছাবমিট বাটনত ক্লিক কৰি দিব। মই ছাবমিট মাৰিছোঁ। বিৰাট প্ৰব্লেম দি আছে নেটৱৰ্ক আজি। তাৰপিছত বন্ধুসকল, আপোনালোকৰ সন্মুখত এই পেজটো খোল খাই যাব আৰু আপুনি ইয়াতে একেবাৰে লেফ্ট ছাইডত চিম্পলি এই 3 ডট যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব লাগিব। আৰু তাৰপিছত আপুনি মাই একাউণ্ট এণ্ড প্ৰফাইল যিটো অপশ্যন আছে ইয়াতে এবাৰ টেপ কৰি দিব। টেপ কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰে একাউণ্ট চামাৰি একাউণ্ট ষ্টেটমেণ্ট বুলি যিটো অপশ্যন আছে এয়া আহি গৈছে। প্ৰথমতে হৈছে একাউণ্ট চামাৰি, তাৰপিছত দিছে একাউণ্ট ষ্টেটমেণ্ট। আমি একাউণ্ট ষ্টেটমেণ্টটো ওলাম যিহেতু একাউণ্ট ষ্টেটমেণ্টত ক্লিক কৰিম। ইয়াৰ পিছত আপুনি এনেকুৱা ধৰণৰ পেজটো খোল খাব আৰু আপুনি চিম্পলি অলপ স্ক্ৰল কৰি ওপৰৰ পিনে টানি ল'ব আৰু ইয়াতে চাওক আপুনি বাই ডেট ওলাব পাৰে। আপুনি যিটো ডেটৰ পৰা যিমানলৈকে ওলাব বিচাৰে। মই ধৰক যে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই দেখুৱাই দিছোঁ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই আজিৰ ডেটলৈকে এইখিনিলৈকে মই PDF ফৰ্মেটত ডাউনলোড কৰিম। ইয়াত মই ষ্টাৰ্ট ডেট আৰু ইন ডেটটো ইয়াতে দি লৈছোঁ আৰু ইয়াতে চিম্পলি ডাউনলোড ইন PDF ফৰ্মেট যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি বাটনত ক্লিক কৰি দিছোঁ। তাৰপিছতে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ পেজটো খোল খাই যাব আৰু এয়া চাওক এয়া PDF ফৰ্মেটত একেবাৰে ডাউনলোড হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ডিজিটেল মনিটৰ অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমান